নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ কেৰিয়াৰ ইন এছাম চেনেলটিলৈ। কৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতো ছাত্ৰ ছাত্ৰীসকললৈ আহিল এটা সুখবৰ, যিসকলে 2020 চনত মেট্ৰিক পৰীক্ষা অথবা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। আৰু যোৱা দুদিন পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি সকলোকে জানিবলৈ দিয়ে যে ৰিজাল্ট ডিক্লেয়াৰ হ'ব 6 জুন ৰাতিপুৱা 9 বজাত। আৰু ইয়াৰ বাবে সেৱা বোৰ্ডে মুকলি কৰিছে 14টাকৈ ৱেবছাইট, য'ত আপোনালোকে ৰাতিপুৱা 9 বজাত সেই ৱেবছাইটলৈ গৈ নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। ইয়াৰ উপৰি সেৱাৰ অফিচিয়েল মোবাইল এপ্লিকেশ্যনটো ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। আৰু এইবাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ নিয়মবোৰত হ'ব কিছু সাল সলনি, অন্যবাৰতকৈ কিছু ব্যতিক্ৰম হ'ব এইবাৰ ৰিজাল্ট ডিক্লেয়াৰেশ্যনৰ প্ৰচিডিউৰ। এইবাৰ আপোনালোকে স্কুললৈ বা চেণ্টাৰলৈ গৈ আপোনাৰ নিজৰ ৰিজাল্ট চেক কৰিব নোৱাৰিব, যিহেতু কৰোনাৰ মহামাৰীৰ সংক্ৰমণ এতিয়াও কমা নাই। গতিকে মই আপোনালোকক গোটেই 14টা ৱেবছাইটৰ লিষ্ট ডেছক্ৰিপশ্যনত দিম বা স্ক্ৰীণত দিম, আপোনালোকে স্ক্ৰীণশ্বট মাৰি ল'ব। আপোনালোকে 6 তাৰিখে ৰাতিপুৱা 9 বজাৰ 10 মিনিটমান আগৰ পৰা ৰেডি থাকিব, ৱেবছাইটবোৰ চেক কৰি চাব। আৰু মই আপোনালোকক পৰামৰ্শ দিম যে আপোনালোকে মোবাইল এপটো ডাউনলোড কৰি ল'ব, কাৰণ তাত বহুত কম ট্ৰেফিক হয়। ৱেবছাইটবোৰ সহজতে জাম হৈ যায় হাই ট্ৰেফিকৰ কাৰণে। চ' ভিডিঅ'টোত এইখিনি আছিলে। শেষত সকলো শিক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ, আৰু এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।